Good morning guys, এই আরহামৰ চক হাগিস লিক হৈ কি অৱস্থা দেখছে এইলা কাপোৰ চাপোৰ কি অৱস্থা দেখা পাইছিলে নহয় কাহ হৈ আছে পৰখীৰ ভিডিঅ'ত কালি ভিডিঅ'টোত দেখাই পাইছে এক মালিশ কৰি দিছিলো এতিয়া কাহি ভালে পোৱা নাই মালিশ কৰাৰ পিছতো তো ডক্টৰ তাত লৈ যাম উপায় নাই আৰু ডক্টৰ তাত দেখাবই লাগিব কাহটো দেখোন ভালে হোৱা নাই কিয় বা হৈছে আপোনালোকৰ ল'ৰা ছোৱালীৰো হৈছে নেকি কমেণ্টত জনাবচোন ডক্টৰ তাত যাব ফুৰিব যাব মন গৈছে নেকি ইয়াৰ ক'ব নোৱাৰো আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে গুড মৰ্নিং গাইজ কি খবৰ আপোনালোকৰ এই আমাৰ আৰহাম বেটা আমাৰ মানে কি আপোনালোকৰ আৰহাম বেটা ভাই আৰহাম 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 গাইজ কালিৰ পৰা আমি ডেইলি আধা ঘণ্টা হওক 10 মিনিট হওক লাইভ ষ্ট্ৰীম কৰিম তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে লাইভ ষ্ট্ৰীম কৰিলে আপোনালোকৰ তাত নটিফিকেশ্যন যায় এনেই আৰু ঘৰুৱা পৰিৱেশখিনি লাইভ ষ্ট্ৰীম কৰিম আৰু আৰহামৰ লগত দেখছে কথা কৈ আছে বেমাৰ কাহ হৈ আছে কালিৰ ভিডিঅ'টোত দেখাই পাইছে নহয় কালিৰ ভিডিঅ'টো যদি চাইছে গমেই পাইছে ৰাতি পূৰা কাহি আছিল এতিয়া মাকে মালিচ কৰি দিব এতিয়া মালিচ কৰাটো দেখাম আপোনালোকক হে ই কথা কৈ আছে ভিডিঅ' কৰিব নিদিয়ে মোক এই হাঁহি আছে দাদীক চাইছে এই দাদীক চাই হাঁহি এই কথা কৈছে দেখছে আমাক আজিলি আমি মালিচ কৰিয়ে পোৱা নাই আজি ফাৰ্ষ্ট মানুহে কয় যে সৰুৰ পৰা বোলে মালিচ কৰিব লাগে আমাৰ চলি মালিচে নাপালা সৰুৰ পৰা বাপেকে মানে নেদে মালিচ কৰিব বোলে দুখ পাব বোলে চলি সেইটো কাৰণে মানে আজি দি আছে আকৌ কৈ আছে বাপেকে আগতে বোলে ওপৰৰ পৰা কৈ দিলে হ'ল আৰামক আজি উদাং কৰি দি আছে দাদীয়েকে ইয়া উদাং পাই আৰামে কি হাঁহি এই আছে কোনে পায় বাবা এইটোৱে মেইন মালিচ এইটোৱে মেইন মালিচ আৰাম বাবা দাদীয়ে তোমাক মেইন মালিচ কৰি দি আছে আজিয়ে হ'ব কাম নালাগে ই নাটক মাৰছো নেকি দাঁতিয়ে গৰম উঠিছে আজিয়ে ঘুমাবি তুমি এতিয়া বুজা নাই বাবা আজিয়ে ঘুমাবি তুমি মোক আজি কি কৰি আছে আকৌ দৰ্জা পিনো চাইডেক চাই আপোনাৰ হে বাবা কিয় কান্দি আছা আমাৰ আৰহামৰ মাছাজ কমপ্লিট হৈ গ'ল দাদীয়াকে মাছাজ কৰি থৈ গুচি গ'ল এতিয়া আমাৰ আৰহামে এতিয়া কাপোৰ পিন্ধিব এই ক'ত 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 কাপোৰ খাই আছা দেই খাব দিয়া নাই নেকি তোমাৰ আম্মাই পৰি গৈছিল এতিয়া দেখিছা চলি পল্লে কেনেকে হ'ব আপোনালোকে লেংটা পুংটা আৰহামক দেখা পালে আৰু আজি বেবি টুট 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 এই চি কি তাই তাই খাই বাপৰে বাপ খাব নিদিয়া তুমি প্ৰুফ তুমি দেখা নাছিলা পালাই আৰু গাইস কান্দা স্টাইল দেখিছে গাইস চেনেলটো সাবস্ক্ৰাইব কৰি লব কান্দা স্টাইল দেখিছে মই কি কৈছিলো গাইস চেনেলটো সাবস্ক্ৰাইব কৰি লব কালিৰ পৰা আমি ডেইলি ভাটিবেলাকে লাইভ ষ্ট্ৰীম কৰিম হাগিছটো খলাই দিয়া হ'ব বেটাৰ হৈ গ'ল মাছাজ চাছাজ চব কমপ্লিট হৈ গ'ল 2 3 এই বহুত কৈছে তোমাক 3 4 5 হ'ব আৰু নালাগে জীৱাতল পইকে ধৰে কি জানি না বা কই দিটো হে বেটা ইয়া নাইট ড্ৰেছ দেখছে কি ধুনীয়া নাইট ড্ৰেছ আমাৰ বেটা ফিটিং তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ এতিয়া ফিটিং কৰাব যোৱাকালি ভিডিঅ'টো যদি চোৱা নাই চাই ল'ব এই ৰাইট চাইডে আহি আছে আৰু ৰাইট চাইডে আৰু এটা ভিডিঅ' আহি আছে আৰহামৰ পুৰা জমনি সেইটো ভিডিঅ' চাওক আপোনালোকে চাই নিশ্চয় ভাল পাব আমাৰ ঘৰত বান্দৰ সোমাইছিল তো গাইজ বাই বাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগ পাম আমি ৰাইট চাইডৰ ভিডিঅ'টোত আহক
বাই বাই।